ওকে নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ এছপিকে এছএছচি নামৰ যিটো চেনেল আছে ইয়ালৈ স্বাগতম জনাইছোঁ মই হৈছোঁ শিৱসাদ খনিকৰ এটা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন আছে আৰু যিমানখিনি আমি শিকিছিলোঁ সেইখিনিৰ পৰা ইমানটোতো আইডিয়া হৈ আছে যে আমি কেনেকৈ ধৰণে কৰিব পাৰোঁ অ'কে তো ইয়াত যদি আমি চাবলৈ যাওঁ 243:3:5 লিখা আছে ঠিক আছে তো এই তিনিটা সংখ্যাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ যে কেনেকুৱা ধৰণৰ সম্বন্ধ আছে যিটো সম্বন্ধ নেকি নেক্সট তিনিটাটো আমি পাব লাগিব এই তিনিটা যিটো সম্বন্ধ আছে নেক্সটটো সেম সম্বন্ধ থকা হ'ব লাগিব এটা অলপ ভাবক কাৰণ এছএছচি এক্সাম হয় যে একেবাৰে সন্মুখতে উত্তৰটো ওলাই থকা এনেকুৱা ধৰণৰ প্ৰশ্ন যে দিব এনেকুৱা ধৰণৰ নহয় তো যেতিয়া তিনিটা সংখ্যা পাইছে আপুনি দিমাগত এনেকৈ ভাবিব পাৰে যেটো তিনিটা সংখ্যা আছে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো কি আটাইতকৈ ডাঙৰ সংখ্যাটো কি পাইছো আমি সকলোৱে কওকচোন তো আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 243 আটাইতকৈ ডাঙৰ সংখ্যাটো কি 243 এতিয়া 243 টো আমি 3 আৰু 5 কেনেকৈ উলিয়াব পাৰো এবাৰ নিজে ভাবক 3 আৰু 5ক যদি আমি পূৰণ কৰি দিও 5 3 গুণ কিমান হ'ব 15 হ'ব 15ক যদি আমি আকৌ 15 লগতো পূৰণ কৰো কিমান হ'ব পাৰে 5 5 গুণ 25 ওকলেটো 5 গুণ 5 5 2 5 2 7 একে 5 গুণ 5 একে গুণ 1 5 7 5 12 2 1 একে একে 2 225 হ'ব যেটো নেকি 243 লগত ক্লোজড নহল আমি যদি চাও তো তাৰমানে এনেকৈ ধৰণে আমি উত্তৰটো নাপাম তেন্তে আমাৰ মাইণ্ডত কি আহিব পাৰে তো ভাবক মোৰ মাইণ্ডত এটা আহিছে আমি যদি চাবলৈ যাওঁ যে যদি 3 আছে 3টোক যদি হে আমি 5 বাৰ পূৰণ কৰি দিও 5 আছে নহয় 5 বাৰ যদি পূৰণ কৰি দিও 3 3 3 গুণ 9 9 3 গুণ 27 27 লগত নেক্সট 3 পূৰণ কৰিম তাৰ পিছত নেক্সট 3 পূৰণ কৰি যদি আমি কিমান পাম আপোনালোকে এবাৰ কৰি চাওকচোন সকলোৱে মই দেখাই দিছো ভালকে চাব 3 3 গুণ 9 9 3 গুণ 27 27 লগত 3 কৰি চাম আমি ঠিক আছে 3 7 গুণ 21 1 উকলিলে সৰি 3 7 গুণ 21 1 উকলিলে 2 3 2 গুণ 6 6 2 8 হৈ গল ঠিক আছে 3 7 গুণ 21 1 উকলিলে 2 3 2 গুণ 6 6 6 2 8 হৈ গল গতিকে আমি 81 পালো 81 ৰ লগত যদি আমি 3 কৰি দিও 3 গুণ 3 8 3 গুণ 24 243 পালো আমি নেক্সট তো 243 ইয়াত আছে নে আছে তাৰ মানে এই তিনিটোক যদি আমি ইয়াত 5 সংখ্যা দিছে 5 বাৰ যদি পূৰণ কৰি দিও তেন্তে আমি কি পাই যাম 243 আমি পাই যাম একেটা পদ্ধতিত আমি ইয়াত কোনটোত পাব পাৰো আমি তাক চেক কৰি চাম এতিয়া হৈ গল ঠিক আছে প্ৰথম সংখ্যাটো এজ এক্সাম্পল কলো আমি 11ক 4 বাৰ পূৰণ কৰিব লাগে 11 ইনটু 11 ইনটু 11 ইনটু 11 তাৰ মানে 11 এনেকৈ ধৰণে আপোনালোকে কৰিব পাৰে অংকত ম্যাথমেটিক্সত লিখোতে এনে ধৰণে লিখা হয় তো ইয়াক যদি আমি পূৰণ কৰি চাও আমি 6561 নাপাও তো হেতু কাৰণে ই ভুল আমি যদি চাবলৈ যাও 9ক আমি 4 বাৰ পূৰণ কৰি দিব পাৰো ইয়াত নেক্সট 9ক 4 বাৰ দিছে 9 9 এনেকৈ ধৰণে আমি 4 বাৰ পূৰণ কৰি দিব পাৰো 9ক যদি আমি 4 বাৰ পূৰণ কৰি দিও তেন্তে আমি উত্তৰ পাই যাও যে 6561 হে পাও তাৰ মানে ই হ'ব নোৱাৰে নেক্সট টু যদি আমি চাবলৈ যাও ইয়াত কি ধৰণে লিখা আছে যে 17ক আমি 3 বাৰ পূৰণ যদি কৰি দিও এনেকৈ ধৰণে তেতিয়া আমি কি পাম তেতিয়া আমি 4913 পাই যাম দ্যাটস হোৱাই সি টু হ'ব কাৰেক্ট আজি অলপ বেলেগ বেলেগ ডিফাৰেন্ট টাইপৰ প্ৰশ্ন অনা হৈছে এটো সিম্পল প্ৰশ্ন যদি এটা ডিফাৰেন্ট টাইপৰ প্ৰশ্ন তো ভালকে ভাবক এল আৰ টি হলনি আমি যদি চাবলৈ যাও ইয়াক ও এস লিখা আছে স্যাৰ মই আপোনাক মেইলত দিয়া খিনি প্লিজ কৰি দিব ঠিক আছে আমি ডাউট ক্লাছত কৰাই দিম শিৱানী ওকে ঠিক আছে হ'ব এল আৰ টি কাৰণে কোড কি দিয়া আছে ও এস ভালকে চাব দুটা সংখ্যা এল আৰ টি হৈছে তিনটা লেটাৰছ আৰু ও এস হৈছে দুটা ইয়াৰ পৰা কেনেকৈ আমি ও এস টো কোড পাব পাৰো এটা চাওক আপুনি পঢ়ি যাওক এলৰ পিছত কি আহিব এল এলৰ পিছত আহিব এম এমৰ পিছত এন এনৰ পিছত অ পিছত পি পি পিছত কিউ কিউ পিছত আৰ আৰৰ পিছত আমি যদি চাবলৈ যাওঁ বাদ দিয়ক এতিয়া আমি এল আৰু আৰ লৈকে লিখি ললো ইয়াৰ একেবাৰে হুমাজত কি আছে এল এম এন অ একেবাৰে হুমাজত কি আছে অ আছে একেবাৰে হুমাজত আমি ইয়াত কি পালো অ পালো তো তাৰ কাৰণে আমি অ টো ইয়াৰ মাজৰ পৰা লৈ ললো আৰৰ পৰা চাম আৰ এস টি আৰৰ পৰা আমি টি লৈকে গুচি গলো ইয়াৰ মাজত কি আছে এস আছে কি আছে এস আছে তেতিয়া আমি কোড কি পাই গলো ও এস পাই গলো ইন্টাৰেষ্টিং হয় না নহয় প্ৰশ্নটো ইন্টাৰেষ্টিং আছিল আৰু কোৱেশ্চনটো উত্তৰটো ইন্টাৰেষ্টিং হয় তো মাত্ৰ পাৰ্থক্যটো কোড হৈ থাকিলে পাৰ্থক্যটো এইখিনিতে হৈ থাকিলে যে আমি যেহেতু এনে ধৰণৰ প্ৰশ্নবোৰ কৰি আহিছো যত নেকি আমি ভবা চিন্তা যেটো সিস্টেম হেতু অলপ বেলেগ ধৰণৰ হৈ আছিল ইউনিক হৈ আছিল এটা আৰু অলপ আমি ইউনিক কৰিব লাগিব আৰু অলপ আমি ভিতৰলৈ সোমাই যাব লাগিব কিছুমান প্ৰশ্ন উত্তৰ কৰিব কাৰণে
হল নহয় ঠিক আছে গতিকে মই কোৱেশ্যনৰ প্ৰত্যেকটো টাইপৰ প্ৰশ্ন আমি চাব লাগিব ৰিজনিং হলেও ইমান ইজি নহয় এতিয়া আমি ইয়াত চাম ঠিক তেনেকে ধৰণে ক'ত আছে আমি তাক চাম কি পদ্ধতিত আছে আমি তাক চাম তেতিয়া আমি গম পাই যাম আমি ডি এছ এছ লৈকে চাম ডি পিছত কি আহে বি চি ডি ই আহে ই পিছত এফ আহিব এফৰ পিছত জি আহিব এইচ আহিব ইয়াত ডি পৰা এইচলৈকে আছিলে এতিয়া ইয়াৰ একেবাৰে সমাজত কি এফ তো প্ৰথমৰ কোডটো কি হ'ব লাগিব ইয়াৰ কাৰণে এফ হ'ব লাগিব সেকেন্ড এইচ আৰু এলৰ মাজত চাম এইচ আই জে কে সৰি এটো কে হ'ব লাগে এল তো সমাজত কি বহিলে জে ইয়াৰ কাৰণে কি বহিব লাগিব জে তাৰ মানে কোডটো হ'ব লাগিব এফ জে আছে নে এফ জে আছে ই হৈ থাকিলে শুদ্ধ এটো কাৰেক্ট হৈ থাকিলে বাৰু ঠিক আছে আমি এটা বি টো চাওঁ বি টো চাই লওঁ তথাপিতো যে আমি কনফাৰ্ম কৰি চাওঁ ই কেনেকে ভুল হ'ল তাকে চাই দিওঁ কে পিছত কি আই জে কে এল এম ইয়াত প্ৰথমতে আহিব লাগে এল তো প্ৰথমতে এল আহিব সেকেন্ড এম আৰু ও আছে এম এন ও মাজত কি থাকিলে এন আহি গ'ল ইয়াৰ কাৰণে কি বহিব লাগে এন বহিব লাগে এল আৰু এন বহিব লাগে ইয়াত কি বহাই আছে পি বহাই আছে তো এটো কাৰণে বি টো কেনসেল তেনেকে ধৰণে বাকি কিটা কিবা এটা নহয় কিবা এটা কাৰণত কেনসেল হৈ যাব তো গতিকে আমি উত্তৰটো কি পাই গলো ইয়াত এ পালো তো নেক্সট কোৱেশ্চন যেতিয়া এটা সংখ্যা আমি বাঢ়ি যোৱা দেখিম 12 পৰা ই ডাবল হৈ গৈছে সংখ্যাটো 25 লৈকে তো আমি ডাবল হ'ব কাৰণে কি কৰিব পাৰো আমি তাক চাম এজ এক্সাম্পল কলো ডাবল হোৱাৰ লগে লগে আমি ইনটু 2 কৰি দিব পাৰো 2 দুগুণ 4 2 এগুণ 2 24 হৈ গল 25 তো এতিয়াও নহল তেনে আমি কি কৰিম প্লাস এটা 1 কৰি দিলো 25 এতিয়া আমাৰ অটোমেটিক হৈ গল ঠিক আছে 25 ৰ পৰা আমি ডাবল কৰি দিম ওকে 2 5 গুণ 10 শূন্য কৰিলে 1 2 দুগুণ 4 কে 5 50 হৈ গল কিন্তু আমাৰ 51 লাগে এক এটা আমি এতিয়াও যোগ কৰি দিব পাৰো তো 51 হৈ গল সিস্টেমটো বুজি পালে নে এতিয়া তো 51 কো আমি ইনটু 2 কৰি দিম হৈ গল 2 এগুণ 2 5 দুগুণ 10 102 হৈ গল প্লাস 1 কৰি দিম কিমান হৈ গল 103 আছে নে আছে তো নেক্সটটো আমি তেনেকে উলিয়াই পেলাম হয়নে সো যেটো 103 আমি ইয়াক কি কৰিম 2 এ পূৰণ কৰি দিম 3 দুগুণ 6 2 শূন্য শূন্য 2 এগুণ 2 প্লাস 1 তাৰ মানে হৈ থাকিলে 207 এনসাৰ আমি কি পালো 207 পাই গলো তাৰ মানে এইখিনি বহিব লাগিছিল 207 কত আছে অপচন বি ত আছে তাৰ মানে বি টো হৈ থাকিলে শুদ্ধ উত্তৰ ওকে সো সকলো ক্লিয়াৰ হৈ থাকিলে তেতিয়া লাওক আমি এটোটো কৰি চাও এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়া পৰীক্ষাত আহিব তো প্ৰথম কামটো কি হ'ব যেটা প্ৰথম লেটাৰ হেতু এবাৰ লিখি লব হৈ গল যেনে টি আছে তাৰ পিছত কি আছে ইয়াত পি আছে হৈ গল তাৰ পিছত এন আছে তাৰ পিছত এল আছে আৰু মাজত এটা থাকি গল বাই দৱে তো আমি এই দুখৰ জায়গাতে উলিয়াব লাগে এনেকে লিখি লব এতিয়া আপোনালোক সকলোৱে চাওক p2 কেনেবৰ পায় 16ত পায় n2 কেনেবৰ পায় এই যেটো কেনেবৰ পায় আপোনালোকে সংখ্যাটো লিখি দিব হৈ গল নহয় আমি n টো আমি 14ত পাও l টো আমি 12ত পাও সংখ্যাখিনি ভালকে চাওক 16ৰ পৰা কি কৰিলে -2 কৰিলে 14ৰ পৰা 12 লৈ কি কৰিলে -2 কৰি দিলে তো গতিকে আমি t টো কি পাইছিলো 20ত পাও ইয়াৰ পৰা যদি আমি -2 কৰি দিও কিমান হ'ব 18 হ'ব তো 18 আমি যদি -2 কৰি দিও 16 হৈ যায় তাৰ মানে এই জায়গাডখত কি বহিব 18 নম্বৰ যি আছে হিয়ে বহিব 18 নম্বৰত কি আছে r আছে তো তাৰ মানে কি বহিব প্ৰথম লেটাৰটো r বহিব যদি r বহে বাকি কিটা আমি কেনসেল কৰি দিব পাৰো হৈ গল প্ৰথমতে কি বহিব r বহিব তো বাকি কিটা কেনসেল কৰি দিব পাৰো তো নেক্সট টো আমি একে ধৰণে গুছি যাম এতিয়া ইয়াত আমি তেতিয়ালে 2 নম্বৰ লেটাৰটো সবতে লৈ লম ইয়াত কি আছে y আছে নেক্সট আমি কি নাজানো ইয়াত 2 নম্বৰত কি আছে s আছে ইয়াত 2 নম্বৰত কি আছে p আছে ইয়াত 2 নম্বৰত কি আছে m আছে এটো পৰা হক s 19ত আছে p 16ত আছে m 13ত আছে ভালকে চাওক ইয়াৰ পৰা কি কৰিলে -3 কৰিলে ইয়াৰ পৰা কি কৰিলে -3 কৰি দিলে আমি যদি চাবলৈ যাও ঠিক তেনেকে ধৰণে গুছি আহক হয় না নহয় একে ধৰণে গুছি যাওক y z তাৰ মানে ই কেনে নম্বৰ আছে 25 নম্বৰত আছে 25 ৰ পৰা আমি যদি -3 কৰি দিও তেতিয়া আমাৰ কিমান হৈ যাব 22 হৈ যাব 22 ৰ পৰা যদি আমি -3 কৰি দিও 19 হৈ যাব নে yes definitely হৈ যাব তাৰ মানে 22ত যেটো লেটাৰ আছে সেই লেটাৰটো আমি বহাই দিলে হৈ গল 22 নম্বৰত কি লেটাৰ আছে definitely v আছে হয়নে তো আমি ইয়াত কি পাম v পাম তেতিয়া ইয়াত u আছে u কেনসেল হলনে তেতিয়ালে কি পাই গলো definitely আমি b টো কারেক্ট आंसर হিচাপে পাই গলো ইজি হয় না নহয় তো তেতিয়ালে কোডিং দিগনে কোৱেশ্চন কি লিখা আছে আমি তাক চাম ইয়াত লিখা আছে annual a n n u a l আৰু ইয়াৰ হলনি কোড লিখা আছে চাবা ভালকে C P R Y G আৰু R নেক্সট যদি চাবলৈ যা এমাউন্ট ওকে তো এমাউন্টৰ কাৰণে কোড কি দিয়া আছে আমি তাকো চাই লম একেলগে এমাউন্ট লিখা আছে ইয়াৰ কাৰণে কোড লিখা আছে এটো C O S Y T আৰু Z ওকে ঠিক আছে এতিয়া আমি কোড উলিয়াব লাগে এজেন্ডাৰ কাৰণে কি হ'ব কিহৰ কাৰণে উলিয়াব লাগে এজেন্ডা ইয়াৰ কাৰণে
কোড কি হ'ব আমি তাক ফাইন্ড আউট কৰিব লাগে তো যিকিটা ওলাই আছে আমি সেইকিটা কোড কেনেকে ধৰণে হ'ল আমি তাক চাম প্ৰথম কামটো হ'ব যেতিয়া এনেকে ধৰণে লিখা আহিব প্ৰশ্নটো এই একেকিটা লেটাৰ্ছে ওপৰে ওপৰে কৰবাত মিলি আছে নেকি একেলগে চাম এটোটো মিলি আছে নো ডাউট বাট জিটো আকবাত আছে নেকি দেখা পালো জিটো কোডো নাই তাৰ মানে ইয়াত কোড কৰা আছে তাৰ মানে কি কৰা আছে ইয়াত কোড কৰি থোৱা আছে এটা কেনেকে কোড কৰি থোৱা আছে আমি যদি চাও এটো 1 নম্বৰত পালো সিটো 3 নম্বৰত পালো তাৰ মানে কি হ'ল ইয়াত +2 হৈ গল নেক্সট যদি চাবলৈ যাও n আমি 14 ত পাও p আমি 16 ত পাও তাৰ মানে কি হ'ল ইয়াতো +2 হৈ গল নেক্সট যদি চাও n আমি 14 ত পাও কিন্তু ইন্টাৰেস্টিংলি r টো আমি 18 ত পাও তাৰ মানে ইয়াত কি হ'ল +4 কৰা আছে একেধৰণে u 21 ত আছে আৰু y 25 ত আছে ইয়াতো কি কৰা হ'ল +4 কৰা হৈ গল ভালকে চাব 2 প্ৰথমতে +2 কে দুটা কৰিলে তাৰ পিছত +4 কে দুটা কৰিলে তাৰ পিছত যদি আমি চাবলৈ যাও ইয়াত কি কৰা হৈছে এটো 1 নম্বৰত আছে আৰু জিটো কে নম্বৰত আছে আমি সকলো যদি চাবলৈ যাও 7 নম্বৰত আছে হল নহয় তো ইয়াত কি কৰা হ'ল +6 কৰা হ'ল একে ধৰণে l টো 12 নম্বৰত আছে r টো 18 নম্বৰত আছে ইয়াতো +6 কৰি দিয়া হ'ল ওকে ওকে মহা খাই গল জি নহক লাগি ইয়াতো +6 কৰা আছে তাৰ মানে এটো +6 আৰু +6 এনেকে ধৰণে আছিল হৈ গল তো তেন্তে আমি এটা কি পালোগে উত্তৰটো গৈ সিম্পল প্ৰথমতে +2 কৰক +4 কৰক তাৰপা +6 কৰি দিয়ক এটা আমি গম পালো ইয়াত a লগত 2 প্লাস কৰি দিলে ডেফিনেটলি c আহিব তো c টো প্ৰথমতে আহিয়ে গল আমি ইয়াত g যেহেতু 7 নম্বৰত আছে গতিকে 9 নম্বৰত কি হয় i আহে তো গতিকে নেক্সট c আৰু i আহিব আমি তো গম পাই গলো ই টো যদি আমি চাবলৈ যা 5 নম্বৰত আছে 5 ৰ লগত 4 প্লাস কৰিম 9 হ'ব গতিকে সেকেন্ডো i আহিব গতিকে c i হ'ব বাকি একেটা কেনসেল হ'ল আৰু এই দুটা থাকিলে তাৰ পিছত r আছে গতিকে আমি r টো ডাইৰেক্টলি বহাই দিব পাৰো অলপ শৰ্ট হৈ গল এটা আমি নকৰাকে হৈ গল তো গতিকে এনেকে টাইম কনজিউমিং আমি কৰিব লাগিব ওকে ঠিক আছে তো এটা আমি নেক্সট সাম d2 4 নম্বৰত আছে এটো 1 নম্বৰত আছে এলত কি প্লাস কৰিম 6 প্লাস কৰিম 4 6 কিমান 10 তো 4 6 10 হলে 10 নম্বৰত কি আছে j আছে তো j আহি গল তো গতিকে ইউ কেনসেল তাৰ মানে b টো থাকিলে শুদ্ধ উত্তৰ এতিয়া হকাম প্ৰশ্নত লাও সো 5 13 40 আৰু 104 ইন্টাৰেস্টিং কোৱেশ্চন তো 5 ৰ পৰা 13 লে গল 13 ৰ পৰা 40 লে গল 40 পৰা ডাইৰেক্টলি জাপ মাৰি 104 লে গুচি গল ওকে এতিয়া কথাটো হল কি 5 13 40 104 তো ইয়াত আমি তাৰ নেক্সট কি পাম কোৱেশ্চনটো ক'ব লাগে 5 ৰ পৰা আমি 13 কেনেকে পাব পাৰো এটো অকনমান ইন্টাৰেস্টিং কোৱেশ্চন বাই দ্য ৱে ইভিনিং সাম আচ্ছা বাই দ্য ৱে মই এটা কথা চাইছো বাৰু ঠিক আছে আমি প্ৰথমতে ইয়াৰ ডিফাৰেন্সটো চাই লওঁ এবাৰ কিবা এটা ক্লু পাওঁ বা 5 ৰ পৰা 13 লে কিমান প্লাস কৰা হৈছে বাৰু কাৰণ এটা যদি আমি চাবলৈ যাওঁ ধৰি ললো 5 দুগুণ আমি 10 পালো আৰু 10 লগত আমি যদি +3 কৰিলো 13 হৈ গল একেটা পদ্ধতিতে আমি 13 ইনটু যদি 2 কৰিলো 3 দুগুণ 6 3 গুণ 3 36 হ'ব যাৰ লগত আমি 3 প্লাস কৰিলে কি নহব আচ্ছা 4 প্লাস কৰিলে তো 40 হৈ যাব কে ডান ঠিক আছে আমি 3 4 এটা সিৰিজ পাই গৈছো তো মানি ললো 40 লগত যদি হে আমি ইনটু 2 কৰি দিও 80 হৈ গল এটিলা +5 কৰি দিলে 85 হ'ব লাগে যত নেকি লিখা আছে 104 তো আমি এটো গৈ নাপাওগে তাৰ মানে এই পদ্ধতিত আমি উত্তৰটো পোৱা নাই তেন্তে আমি নেক্সট সাম যে 5 ৰ পৰা 13 পাবৰ কাৰণে আমি কি প্লাস কৰিছো কিমান হ'ব 8 হয়নে সো 8 যদি আমি প্লাস কৰি দিও আমি 13 পাই গলো 13 পৰা 40 পাবৰ কাৰণে আমি কিমান প্লাস কৰিছো 27 মেবি আমি চাও 3 হাতে 10 শূন্য কৰিলে 1 2 3 4 yes 27 ওকে ইয়াৰ পৰা ইয়ালে আমি 104 পাবৰ কাৰণে কি প্লাস কৰিছো 100 পাবলে 60 64 প্লাস কৰিছো আচ্ছা এই ডিজিট কিটা কিবা চিনি পাইছে নেকি 8 27 64 কিবা চিনাকি ডিজিট লাগিছে নেকি আচ্ছা লাগিছে এটা কিহৰ ডিজিট হয় কিউব কৰি দিলে হৈ যায় ন আমি যদি 2 কিউব কৰি দিও তাৰ মানে 2 যদি আমি 3 বাৰ পূৰণ কৰি দিও 2 দুগুণ 4 4 দুগুণ 8 হৈ গল 27ক যদি আমি 3 কিউব কৰি দিও তাৰ মানে 3 3 গুণ 9 9 3 গুণ 27 হৈ গল ওকে তো ইয়াত যদি আমি চাও 4ক যদি আমি 3 বাৰ পূৰণ কৰি দিও 4 4 গুণ 16 16 লগত 4 কৰিলে 64 হৈ যায় হা তো 4 কিউব 64 তেন্তে আমি নেক্সট কি কৰিম 5 কিউব কৰি দিম মানে হল 125 কিমান 125 125 ৰ লগত 104 5 প্লাস কৰি দিও এতিয়া 4 5 9 2 2 229 তো এনসাৰটো কি থাকিলে 229 নেক্সট প্ৰশ্নটো হোদা হৈছে if minus stands for divided মই দেখাই দিছো যদি মাইনাসক
আমি চেঞ্জ কৰি ডিভাইডেড কৰি দিওঁ প্লাছক চেঞ্জ কৰি আমি যদি ইনটু কৰি দিওঁ হৰণক যদি আমি চেঞ্জ কৰি লৈ মাইনাছ কৰি দিওঁ ইনটুক যদি আমি চেঞ্জ কৰি লৈ প্লাছ কৰি দিওঁ তেন্তে ইয়াত কোনটো শুদ্ধ হ'ব আমাৰ তাক কৰিবলৈ কৈছে আমি প্ৰথমটোকে কৰি চাওঁ কি আছে 10 পিছত কি আছে প্লাছ প্লাছৰ হলনি আমি কি লিখিব লাগে পূৰণ তো আমি পূৰণ লিখি দিলো তাৰপিছত 5 আছে 5ৰ পিছত -5 লিখা আছে মাইনাছৰ হলনি কি কৰিব লাগে আমি ডিভাইডেড কৰিব লাগে আমি ডিভাইডেড কৰি দিলো 5 লিখিলো ডিভাইডেড লিখা আছে ডিভাইডেড হলনি আমি মাইনাছ কৰিব লাগে মাইনাছ বহাই দিলো 5 হৈ গল ইনটু লিখা আছে ইনটু হলনি প্লাছ হৈছে +5 এতিয়া ইয়াৰ পৰা ইকুৱেল কৰি আমি 10 পাব লাগিব অংকটো কৰি প্ৰথম কাম আমি কি কৰিম হৰণ কৰিম হৰণ সংখ্যা দুটা এই দুটা তো 10 লগত 5 * 5 হয় 1 পালো বাকি কিটা আমি প্লাস কৰি থৈ দিম আমি 10 পাব লাগিব সেকেন্ড কামটো হ'ব পূৰণ পূৰণ এই দুটা আছে গতিকে 10 * 10 গতিকে -5 + 5 = 10 তাৰ নেক্সট কামটো হ'ল প্লাস কৰা সো প্লাসৰ সংখ্যা এটো আৰু প্লাসৰ সংখ্যা এটো গতিকে 10 * 5 = 15 -5 হৈ গল তো আৰু 10 * 5 = 15 15 5 যদি মাইনাস কৰি দি কিমান পাম 10 পাই যাম তাৰ মানে প্ৰকৃততে এই কামটো যদি আমি কৰো 10 পাই যাম আমি এটা কৰিটো শুদ্ধ উত্তৰ পাই গলো সো এটো হৈ থাকিলে ইয়াত শুদ্ধ উত্তৰ কোৱেশ্চনটো কি লিখা আছিল প্ৰথমতে চাওক এবাৰ এটো 2021 চনত অহা কোৱেশ্চন অৰ্থাৎ বি বাজৰ লগত যেনে ধৰণে সম্বন্ধ আছে ঠিক একে ধৰণে হেন কিহৰ লগত সম্বন্ধ থাকিব আপোনালোকে ইয়াৰ উত্তৰটো কৰিব লাগে ভালকে চাব কি দেখা পালে মই কি কলো ইয়াত বি বাজৰ লগত সম্বন্ধ যেনেকে ধৰণে আছে এটো পৰীক্ষাত আহি যোৱা কোৱেশ্চন গতিকে এটো কথা মনত ৰাখিব সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্লাক কেনেকে ধৰণে হ'ল বি যেটো সাউন্ড কৰে দ্যাট ইজ কল্ড বাজিং বাজ আৰু ঠিক তেনেকে হেনে যেটো সাউন্ড কৰে দ্যাট ইজ কল্ড ক্লাকিং ক্লাক মনত ৰব সো বি বাজ হ্যান্ড ক্লাক মনত ৰব নহয় সো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহি গৈছে সেকেন্ড যদি আমি চাবলৈ যাও ইয়াত খুদিছে ইন এ সার্টেন কোড ল্যাঙ্গুয়েজ RAJU is written as WFOZ ঠিক তেনেকৈ SITA sita is written as XNYF তেতিয়ালে মনুক কেনেকে ধৰণে লিখা হ'ব আপোনালোকক খুদিছে এনে ধৰণৰ কোৱেশ্চন অহাৰ লগে লগে মই আপোনালোকক কেনেকে ধৰণে কৰিব লাগে আগতে শিকাইছো অলৰেডি তথাপিতো মই ডাইৰেক্টলি কোৱেশ্চনটো এনসাৰ লাইছো আমি কেনে ধৰণে কৰিম প্ৰথম কাম আমি কি কৰিম ইয়াত ৰাজু লিখা আছে সো আমি ৰাজুটো লিখি লম লিখি ললো সকলে মই যেনে ধৰণে কৰিছো কৰি যাব সহজে ওলাব ইয়াৰ পিছত ৰাজু হলনি কোড লিখা আছে কি WFO আৰু Z লিখা আছে কাৰেক্ট নেক্সট আমি যদি চাও সিটা হলনিও ঠিক তেনেকে ধৰণে কোড কি দিয়া আছে আমি চাম XNY আৰু F দিয়া আছে এটা কোৱেশ্চনটো হ'ল আমাৰ যেটো ৰাজু লিখা আছে ইয়াত ৰাজুটো কে নম্বৰত আছে ফটাফট চাওকচোন 18 নম্বৰত আছে এটো কে নম্বৰত আছে 1 নম্বৰত আছে ফটাফট ই কে নম্বৰত আছে 10 নম্বৰত আছে ই কে নম্বৰত আছে 21 নম্বৰত আছে ভালকে চাওক কোনটো কে নম্বৰত আছে আপোনালোকে তাক চাওক সেকেন্ড আপোনালোকে চাওক W কে নম্বৰত আছে 23 নম্বৰত আছে নে নাই 18 পাছে কিমান হৈ থাকিলে 23 হৈ থাকিলে 18 লগত 5 যোগ কৰি দিলে 23 হৈ গল একৰ লগত 5 যোগ কৰি দিলে কিমান হয় 6 তাৰ মানে F টো আমি জানো যে সকলোৱে 6 নম্বৰত আছে O টো আমি সকলোৱে জানো 15 ত আছে তাৰ মানে 10 ৰ লগত +5 কৰি দিলে একে ধৰণে Z টো আমি সকলোৱে জানো 26 ত আছে তাৰ মানে 21 ৰ লগত কি কৰি দিলে +5 কৰি দিলে তাৰ মানে সবতে কি কৰি আছে সবতে +5 কৰি আছে তেতিয়ালে আমি এটো আৰু কৰি টাইম নষ্ট কৰাৰ প্ৰয়োজন আছে কাৰণ এ পৰা এফল আমি দেখকে দেখা পাই আছো 5 প্লাস কৰি থোৱা ইয়াত আছে তেন্তে আমি কি কৰিম আমি তেতিয়ালে ডাইৰেক্টলি আনসাৰটো লিখিম কি আছে মনু MONU প্ৰথম কোৱেশ্চনটো হ'ল M কে নম্বৰত আছে আমি তাক চাম কে নম্বৰত আছে আমি সকলোৱে জানো 13 ত আছে 13 + 5 কৰি দিয়াৰ লগে লগে কিমান হ'ব 18 হ'ব 18 নম্বৰত কি আছে R আছে প্ৰথমতে R থকা কি আছে আমি চেক কৰি চাম দেখা পালো ইয়াত U আছে কেনসেল ইয়াত S আছে কেনসেল ইয়াত T আছে কেনসেল তাৰ মানে A টো হৈ থাকিলে শুদ্ধ উত্তৰ এটা বুজি পালে না সকলোৱে মই কি কলো এতিয়া হক আমি থাৰ্ড কোৱেশ্চনটো লিখিছো থাৰ্ড কোৱেশ্চন আপোনালোকে এবাৰ ভালদৰে চাওক কি লিখা আছে কোৱেশ্চনটো ভালকে চাওক ইয়াত লিখা আছে N ড্ৰেছ K ড্ৰেছ T N O K ড্ৰেছ T ড্ৰেছ 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 D T লিখা আছে ইয়াক আমি যদি কও ইয়াক কোৱা হয় কন্টিনিউয়াস প্যাটাৰ্ন সিৰিজ কন্টিনিউয়াস প্যাটাৰ্ন সিৰিজৰ কোৱেশ্চন কেনে ধৰণে সলভ কৰিব লাগে মই আজি আপোনালোকক একদম ধুনিয়াকে এক্সাম্পল সহ বুজাই দিছো ভালকৈ চাব
প্ৰথম চাওক ইয়াত এটা সৰু কাম কৰিব লাগে হেতু হৈছে গণনা কৰা গণনা কেনেকৈ ধৰণে কৰিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কিমান পালো আপোনালোকে চাওক 15 পালো এটো আপোনালোকে যেতিয়া গণনা কৰিব গণনা কৰোতে মনত ৰাখিব খালি ঠাইটো গণনা কৰি যাব একেলগতে কিমানটা ঠাই পালো আমি 15টা ঠাই পালো 15ক আমি কিহে পূৰণ কৰি পাব পাৰো 3 এ পূৰণ কৰি পাব পাৰো 5 এ পূৰণ কৰি পাব পাৰো এতিয়া আপোনালোকে চাওক আমি তাৰ মানে 3টাকে ভাগ কৰিব পাৰিম নহলে আমি 5টাকে ভাগ কৰিব পাৰিম আমি 3টাকে ভাগ কৰিলে কি হ'ব চাওক 1 2 3 যদি আমি দি দিও 1 2 3 হেখত কিন্তু ইয়াত n পৰিলে ইয়াত হেখত কে পৰিছে গড়বৰ লাগিছে তো আমি 3টো আমি কৰি নেচাও তেতিয়া আমি কি কৰিছাম 5টো এবাৰ ট্ৰাই কৰিছাম তাৰ মানে হেখৰটো চাম সেম টু সেম আছে নে নাই যদি নাই আমি নেক্সটটো ট্ৰাই কৰিছাম 5টো আমি ট্ৰাই কৰিছাম 1 2 3 4 5 t 1 2 3 4 5 t চাওক 5টাকে ধুনিয়াকৈ হৈছে হেখত সবতে t আছে তাৰ মানে এটোতে আমি উত্তৰটো পাই যাম এতিয়া চাম প্ৰথম পজিশনত n আছে ইয়াত প্ৰথম পজিশনত n আছে ইয়াত নাই গতিকে আমি ইয়াত n টো লিখি দিলো সেকেন্ড পজিশনত ইয়াত o আছে গতিকে ইয়াত সেকেন্ড পজিশনত o হ'ব ইয়াতো o হ'ব আমি গম পাই গলো থাৰ্ড পজিশনত k আছে থাৰ্ড পজিশনত k আছে গতিকে ইয়াতো k বহি যাব আৰু d আৰু t বহি যাব গতিকে dt আৰু dt তাৰ মানে n o k dt এনেকে ধৰণে কন্টিনিউয়াসলি গৈ থাকিব আৰু কন্টিনিউয়াসলি এনেকে গৈ থাকিবৰ কাৰণে ইয়াক কোৱা হয় কন্টিনিউয়াস প্যাটাৰ্ন সিৰিজ সো আমি চাম ইয়াত যেটো o লিখা আছে o লিখি ললো নেক্সট লিখা আছে আকৌ o আমি আকৌ o লিখি ললো তাৰ পিছত কি লিখা আছে d লিখা আছে আমি d লিখিলো তাৰপা n o k লিখা আছে n o k লিখা আছে সো আমি চাম ডাবল o সৰি এটো ডাবল o নহয় এটো d আছিলে এটো মই নিজেই ধৰিব পৰা নাই পাই এটো d হয় o d d n o k সো o d d n o k অপচন এ আছে তাৰ মানে এটো হৈ থাকিলে শুদ্ধ মই পঢ়ি দিছো আপোনালোকে এবাৰ ভালকে শুনিব কি বুলি লিখা আছে এক্স্যাক্টলি ওকে সো ইয়াত কি লিখা আছে কোৱেশ্চন আমি চাম ইয়াত লিখা আছে ইন দা ফলোইং ভেন ডায়াগ্ৰাম যেটো ভেন ডায়াগ্ৰাম আছে that ট্ৰায়াঙ্গল মানে ট্ৰায়াঙ্গলটো ৰিপ্ৰেজেন্টস কৰিছে তল যেটো ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গল এটো নহয় জানো এটো ৰিপ্ৰেজেন্ট কাক কৰিছে তল উখ মানুহক ৰিপ্ৰেজেন্ট কৰিছে সো যিখিনি উখ মানুহ আছে হেতুক ৰিপ্ৰেজেন্ট কৰিলে হৈ গল যেটো সাৰ্কুল আছে হি ৰিপ্ৰেজেন্ট কৰিছে ব্ল্যাক আইস তাৰ মানে যেটো এনেকে সাৰ্কুল আছে হি কি কৰিছে ব্ল্যাক আইস খিনি কৰিছে ৰিপ্ৰেজেন্ট হিচাপে ব্ল্যাক আইস হৈ গল তাৰ ঠিক পিছতে লিখা আছে ৰেক্টেঙ্গল হি ৰিপ্ৰেজেন্ট কৰিছে ব্ৰাউন হেয়াৰ ৰেক্টেঙ্গলে কি কৰিছে ব্ৰাউন হেয়াৰ হয়নে ব্ৰাউন হেয়াৰ কৰিছে ডান ঠিক তেনেকে ধৰণে আমি দেখা পালো একেবাৰে হেকত স্কোয়াৰতে ৰিপ্ৰেজেন্ট কৰিছে বয়জ স্কোয়াৰতে কি কৰিছে যেটো স্কোয়াৰ আছে হি কৰিছে ৰিপ্ৰেজেন্ট বয়জক ৰিপ্ৰেজেন্ট কৰিছে ডান হৈ গল এখিনি লেকে এতিয়া আমাক কোৱেশ্চনটো খুদিছে যে টল বয়জ প্ৰথম কথা টল হ'ব লাগিব সো আমি টল লিষ্টটো চাই ললো টল লিষ্টটো হল এটো গতিকে এই লিষ্টটো ভিতৰত হুমাবই লাগিব প্ৰথম কথা নেক্সট কৈছে কি বয়জ কৈছে গতিকে বয়জ আমি এই লিংকটো ভিতৰত হুমাব লাগিব গতিকে এই দুটা ভিতৰত হুমা আমি সি আৰু ডি পাইছো ইতালৈকে কি পালো থাকিলে চাওক সি আৰু ডি আহিছে টল বয়জ হৈ গল ব্ল্যাক আইজ হ'ব লাগিব ব্ল্যাক আইজ মানে হল ৰাউন্ডৰ ভিতৰত থাকিব লাগিব গতিকে ৰাউন্ডৰ ভিতৰটো গুটে গালে আছে ব্ল্যাক আইজ হৈ গল বাট নট ব্ৰাউন হেয়াৰ কিন্তু ব্ৰাউন হেয়াৰ হ'ব না লাগিব তাৰ মানে হৈছে কি ৰেক্টেঙ্গুলাৰ ভিতৰত থকা হ'ব না লাগিব ৰেক্টেঙ্গুলটো কোনটো এটো ভিতৰত থকা হ'ব না লাগিব গতিকে কোন পাৰ্সন থাকি গল তেনেকুৱা ধৰণৰ অকল এজন থাকি গল আৰু তেও কোন এফ ওকে সৰি সি তেও হৈছে কোন তেওক পালো আমি সি তেনেকুৱা ধৰণে এজনেই থাকি গল হেজনী হল সি তাৰ মানে ইয়াত সি টো হ'ব শুদ্ধ উত্তৰ যেতিয়া আপুনি এ এচ কে আৰ কিউ পিক এখন আইনাত ৰাখি দিব ঠিক এনে ধৰণে তেতিয়া প্ৰথমতে কি হ'ব যেটো পি আছে পি টো ঠিক এনেকে ধৰণে প্ৰথমতে আৰম্ভণিৰ পৰা হ'বনে কাৰণ আমি কি কৰো যেতিয়া আইনা এখনত ধৰিলক সন্মুখত এখন আইনা আছে আইনাখনত যেতিয়া আমি চাও তো আমাৰ যেটো ফাল হেফালে প্ৰথম পৰিছে তাৰ পৰা আৰম্ভ হয় আৰু মিৰৰ ইমেজৰ ওপৰত মই সম্পূৰ্ণৰূপে ক্লাস কৰি থৈছিলো আগতে বাট এসএসসি চেনেলটো পুনৰ মই কৰি দিম আকৌ কৰি দিম প্ৰথম কথা সো হেতু পজিশনত কি আছে আমি তাক চাম প্ৰথম কথা ই আছে ই ভুল হৈ গল বাকি দুইটা আছে সেকেন্ড কিউ আছে কিউ টো এ সাইডে আছিল কিন্তু এবাৰ কি হৈ যাব এ সাইডে আহিব গতিকে কিউ এনেকে ধৰণে কোড আছে আমি তাক চাম পি কিউ এখিনলৈকে ঠিকে আছে সেকেন্ড লিখা আছে আৰ যেটো আৰ আছে মই তলত লিখি দিছো দে ইয়াত লিখি দিছো মই হে সাইডে হ'ব লাগে এক্স্যাক্টলি আৰ টো হ'ব লাগি ঠিক এনেকে ধৰণে আৰ টো এনেকে ধৰণে আছে নে কৰবাত নেক্সট আৰ হ'ব লাগিব ইয়াত এইচ আহিলে এইচ কেটা কৰপৰা টপকিলে এইচ টপকিব নোৱাৰে ইয়াত এইচ আহিবই নোৱাৰে গতিকে ইয়াত সি টো থাকিলে শুদ্ধ উত্তৰ প্ৰথম চাম আমি এই লাইনটো দেখা পালো আমি কেনেকে ধৰণে গৈছে এই লাইনটো প্ৰথমতে সেকেন্ড লাইনটো লে গল তাৰ পিছত থাৰ্ড লাইনটো লে গল গতিকে নেক্সট ই কলে যাব ই ফোৰ্থ লাইনটো লে যাব
যাবনে নাযায় ই কলৈ যাব ই ফৰ্থ লাইনটোলৈ এনেকৈ ধৰণে যাব আৰু শেষত এনেকৈ ধৰণে জোঙাকৈ আছে বাছ ই হৈ গ'ল গতিকে তেনেকুৱা ধৰণৰ য'ত আছে আমি তাক কাৰেক্ট কৰি বাকীখিনি আমি কেনচেল কৰি দিওঁ এতিয়া চাওক ইয়াত আছে ই ওলোটাকৈ আছে গতিকে ই কেনচেল ইয়াতো আছে গতিকে প্ৰথম লাইনটোতো ঠিকেই আছে ছেকেণ্ড লাইনটোলৈ যাম আমি এই ছেকেণ্ড লাইনটো চাওক ইয়াত এটা ছিষ্টেমেটিক দিয়া আছে বস্তু এটা একেবাৰে শেষত আজালো ঠিক এনেকৈ ধৰণে গ'ল একেবাৰে শেষত এনেকৈ ধৰণে গৈ এনেকৈ ধৰণে আছে হয়নে এনেকৈ ধৰণে তো ই 2 নম্বৰত থাকিলে এফালে 3 নম্বৰত গ'ল এফালে 4 নম্বৰ গ'ল তাৰমানে এফালে লাষ্টলৈ গুচি আহিবই একেবাৰে শেষলৈ গুচি আহিবই শেষলৈ গুচি আহিলে ই আহিলে কিন্তু মুটো এফালে কৰি দিলে ই কেনচেল আৰু দেখা পালোঁ ই এফালে মুভ কৰি আছে কিন্তু ইও এফালে মুভ কৰি দিলে ই গতিকে কেনচেল কাৰণ ইয়াত ক'তো মুভ কৰা বেলেগ বিপৰীত দিশত দেখুৱাই নাই ছেকেণ্ডটো গতিকে চিটোতো ইয়াত শুদ্ধটো ওলালেই তথাপিতো আমি বাকী কিটাও কৰি চাম নেক্সট ইয়াক চাইছোঁ আমি ইয়াক কি কৰিলে এনেকৈ ধৰণে দিয়া আছে ন এনেকৈ ধৰণে তাৰপৰা ইয়াৰ পৰা ওপৰলৈ লৈ গুচি গ'ল ওপৰৰ পিছত কিন্তু নেক্সট টাইম ইয়াত 3 নম্বৰত কি কৰিলে সি ইয়াক তললৈ এনেকৈ ধৰণে আনিলে তাৰমানে নেক্সটটো ওপৰলৈ উঠি এখুব ওপৰলৈ উঠি এনেকুৱা ধৰণে হ'ব এখুব ওপৰলৈ উঠিব চাওক এখুব ওপৰলৈ উঠি এফালে মুভ কৰিলে হৈ গ'ল ইয়াৰ পিছত এইটো দেখিলে প্ৰথমতে ইয়াত আছে তাৰপিছত ইয়াক বেকা কৰি দিলে তাৰপিছত ইয়াক আকৌ বেকা কৰিয়ে থলেনে নাই থোৱা প্ৰথমতে এনেকৈ কৰিলে বেকা কৰি দিলে তো গতিকে ইয়াকো আমি বেকা কৰিয়ে থ'ম গতিকে ইয়াকো চাওক 3 নম্বৰ পজিশ্যনত ধুনীয়াকৈ চাওক ইয়াত উঠালে 3 নম্বৰ পজিশ্যনত আহিবনে নাই আহিব বেকা কৰিয়ে থ'লে তো গতিকে আমি দেখা পালোঁ চব ফালৰ পৰা চিটোৱে হৈছে শুদ্ধ উত্তৰ হ'ল SSC যদি আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি চাই কোনোবা এটা চেনেলত কিন্তু ইয়াক ডি এনচাৰ দিয়া আছে ডিটো দি দিলে ভুল হৈ যাব হৈ গ'ল ঠিক আছে এতিয়া হওক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যনটো আপোনালোকক সুধিছে এটা কিহৰ কুৱেশ্যন ডাইচৰ কুৱেশ্যন আটাইতকৈ ইজি আৰু মইতো বহুতেই ভাল পাওঁ ডাইচৰ কুৱেশ্যন কৰা মজাই বেলেগ হয় ইয়াত আপোনালোকক সুধিছে যে ইয়াত থকা কোনটো হ'ব নালাগে কোনটো হ'ব সেইটো সোধা নাই তো তাৰ কাৰণে চিম্পল কোনটো কাৰ বিপৰীত আমি প্ৰথমতে তাক উলিয়াই ল'ম আমি যদি চাওঁ কি হ'ব ইয়াত একেবাৰে সহজ ভাষাত ওলাই আছে কে হ'ব এনৰ বিপৰীত গতিকে কে এন আমি ইয়াত লিখি দিলোঁ কে আৰু এনৰ বিপৰীত হৈ থাকিলে পি অ' বিপৰীত হ'ব চিম্পলকৈ ওলাই আছে এম আৰু এলৰ বিপৰীত হ'ব এম এলৰ বিপৰীত হ'ব ইয়াত কোনটো কাৰ বিপৰীত নহয় সুধিছে এতিয়া চাওক ভালকৈ লক্ষ্য কৰক দেখা পাই যাব একেবাৰে চিম্পলকৈ ওলাই আছে কে আৰু এন আছেনে ইয়াত কে আৰু এন ইয়াত আছে তাৰমানে ই ওলাব ছেকেণ্ড কথাটো পি আৰু অ' ক'ৰবাত আছে নেকি চাম এল আৰু এম আছেনে এল আৰু এম আছে ই ওলাব তাৰমানে পি আৰু অ' ই ওলাব গতিকে এই তিনিটাটো ওলায় কিন্তু ই নোলায় তাৰমানে ইয়াত কি নোলায় সুধিছিলে সেই ক্ষেত্ৰকে বিটোৱে হ'ব শুদ্ধ উত্তৰ ইয়াত কোনটো নোলাব সেইটো সুধিছিলে তাৰমানে সেই সূত্ৰে বিটোৱে হ'ল শুদ্ধ কেনেকৈ ধৰণে বিপৰীত উলিয়াব লাগে বুজি পালে যেতিয়া এনেকৈ ধৰণে 4টাকে দিব তেতিয়া আমি এনেকৈ ধৰণে উলিয়াম ইয়াৰ কাৰণে সম্পূৰ্ণ ক্লাছ আহিব আকৌ তাত আপোনালোকে এটেণ্ড কৰিব ছেকেণ্ড কুৱেশ্যনটো আহিলে ইয়াত কি এইটো যে দেখিছে ইয়াক কোৱা হয় কি এম্বেডেড কোৱা হয় অৰ্থাৎ এই যিটো আপোনালোকে চিম্বল দেখিছে এই 4টাৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত সোমাই আছে আৰু ক'ত পাৰফেক্টলি সোমাই আছে আপোনালোকে তাক বিচাৰি ল'ব লাগে হৈ গ'ল দেখা পাইছেনে এখন ভালকৈ মোক জনাওক কমেণ্টত এইটো জনাওক যে দেখি পাইছেনে নাই পোৱা ইয়াত এই যিটো দেখিছে পিকচাৰ এই পিকচাৰটো এই 4টা পিকচাৰ ভিতৰত ক'ৰবাত পাৰফেক্টলি ফিট হৈ সোমাই আছে বি হ'ব শুদ্ধ উত্তৰ কেনেকৈ চাওক আপোনালোকে দেখকে গম পালে এটো আৰু এটো নহয় গম পালে থাকি গ'ল দুটা মই বুজাই দিছোঁ চাব ই যেনে ধৰণে আছিলে এনে ধৰণে আছিলে এটা লাইন এই লাইনটো হ'ল নে সেই লাইনটো পালোঁ ছেকেণ্ডটো তললৈ আহি এনেকৈ গ'ল এইটো লাইনো আমি পালোঁ ই ওপৰলৈ গ'ল এইটো লাইনো ওপৰলৈ গ'ল এনেকৈ ধৰণে ঠিকে আছে হয় নে নহয় বা ওপৰতো আমাক প্ৰয়োজন নাই এখন ই এখনলৈকে গ'ল হ'ল নাই তাৰপিছত সি এনেকৈ ধৰণে আহি এনেকৈ পালে গতিকে আমি ইয়াকো এনেকৈ ধৰণে আহি এনেকৈ পালোঁ তাৰপিছতো ই এনেকৈ ধৰণে আহি এনেকৈ ধৰণে পালোঁ গতিকে ইয়াতো আমি এনেকৈ ধৰণে পাইছোঁ কিন্তু এইটো ভুল কেনেকৈ হ'ল ইয়াততো ছেইম টু ছেইম ইয়াত ভৰাই থোৱা আছেনে নাই আছে কিন্তু ছাৰে কৈছে ভুল হ'ল কেনেকৈ ভুল হ'ল বিটো এবাৰ চাই দিওঁ আমি তেতিয়া গম পাই যাব আমি ইয়াত যেনেকৈ ধৰণে পালোঁ ভালকৈ লক্ষ্য কৰিব প্ৰথম কথা আমি সেই ওপৰটোকে লৈ লৈছোঁ ঠিক আছে অ'কে ওপৰটোকে আমি এনেকৈ ধৰণে লৈ ল'লোঁ এজ এ এক্সাম্পল হিচাপে ছেকেণ্ড এডাল ইয়ালৈ আহিলে হ'ল নাই হোৱা থাৰ্ড এডাল এনেকৈ ধৰণে গ'ল ফ'ৰ্থ এডাল এনেকৈ ধৰণে গ'লে নাই যোৱা এডালো এনেকৈ ধৰণে আহিলে নাই এখন তো এডাল আমি নল'লেও হ'ব এইফালতো ৰ'বা 1 মিনিট মই দেখাই আছোঁ অ'কে আৰু তাৰপিছত এতিয়া চাওক এইটো ছেম টু ছেমেই হৈছে এতিয়া কথাটো হ'ল কি আপোনালোকে ভালকৈ লক্ষ্য কৰক ইয়াত এইটো ছাৰ কিয় কেঞ্চেল কৰা হ'ল আৰু এইটো কিয় বহাই দিয়া হ'ল কুৱেশ্যনটো ভালকৈ চাওক
এবাৰ চাওক এইটো ইয়ালৈকে খাব হা ইয়ালৈকে খাব মাজৰ আজাল পৰিছে নপৰিছে আমাৰ মেটাৰ নকৰে নহয় এডাল এইটো ইয়ালৈকে খাব এনেকে ধৰণে ইয়াক শুদ্ধ কলো ইয়াক অশুদ্ধ কলো তাৰ ৰিজনটো কি মোক কোনে বুজাই দিব ইয়াত হাইটটো কম আছে ইটো চাওকচোন হাইটটো কম আছে আৰু ইয়াত হাইটটো বেছি আছে এই সাইডৰ লংটো ঠিকে আছে এই সাইডৰ ওপৰটো ঠিকে আছে গতিকে আমি ইয়াক ফিট কৰি ধুনীয়াকৈ বহাই দিব ইয়াতহে পাৰিম আমি ইয়াত বহাব নোৱাৰো ইয়াত হাইটটো কম ইয়াত হাইটটো একদম পাৰফেক্টলি আছে সো সেইটো কাৰণে আমি ইয়াত বিটো শুদ্ধ উত্তৰ দিম হৈ গ'ল ঠিক আছে বুজি পালে বঢ়িয়া কথা নেক্সট কুৱেশ্যন ইয়াত সুধিছে প্ৰদত্ত আৰ্হিটো ভালদৰে অধ্যয়ন কৰা আৰু ইয়াত থকা প্ৰশ্ন চিহ্নৰ ঠাইত কি বহিব ক'ব লাগে মিছিং নাম্বাৰ অৰ্থাৎ এইখিনিত এটা নাম্বাৰ খালী হৈ আছে ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে এতিয়া মোক জনাব লাগে এবাৰ ভাবি চিন্তি ইয়াৰ উত্তৰটো কৰক কাৰণ এই কুৱেশ্যনটো বহুত বেছি ইণ্টাৰেষ্টিং এটা কুৱেশ্যন হয় মই কি বুলি ক'লো ভালকৈ শুনিব কুৱেশ্যন বহুত বেছি ইণ্টাৰেষ্টিং আৰু অকণমান আপোনাৰ ভাষাত ক'বলৈ গ'লে বা মোৰ ভাষাত ক'বলৈ গ'লে জটিল যেনো লাগে এতিয়া আমি চাম এই 38 লিখিছে হয় 34 আৰু 7 আমি 38টো কেনেকৈ ধৰণে পালোঁ আপুনি যেনে ধৰণে নহওক লাগিলে এটা কথা মনত ৰাখি থ'ব যেতিয়া মাজৰটো গায়ব হৈ থাকিব মাজৰ লাইনটো কেনেকৈ ওলালে চাব কাষত থাকিলে কাষৰ লাইনটো কেনেকৈ গায়ব হ'ল গতিকে অলপ ভাবি চাব যিমান প্ৰেক্টিছ কৰিব সিমানে আপোনালোকে এইখিনি লাহে লাহে বুজি বুজি গৈ থাকিব 38 নহয় ইয়াত 38 থকাৰ কাৰণে 38 হ'ব এইটো কথা হ'ল নেকি লজিক থাকিব লাগিব ন এই যে 34টো দেখা পাইছে 34ক আমি যদি ডিভাইডেড বাই 2 কৰি দিওঁ কিমান হ'ব ফটাফট কিমান হ'ব 17 হ'ব ৰাইট 17 হৈ যাব হৈ গ'ল 17 কিমান পালোঁ 17 পালোঁ 17 যোগ কৰিলে হাতে হাতে 17 4 ঠিকে আছে 17 আমি পাই গ'লোঁ ঠিক এতিয়া আমি 17 পালোঁ 17 পোৱাৰ পিছত এতিয়া কি কৰিম ছাৰ কুৱেশ্যনটো আহিলে নে নাই মনলৈ 17 পোৱাৰ পিছত এতিয়া আমি কি কৰিম যিটো যে শেষত পাইছিলে 7 কি আছিলে 7 ইয়াৰ লগত ইয়াতো 7 পাই আছে মানটো বাদ দিয়ক ইয়াৰ লগত 7 যিটো পাইছিলে তাৰ লগত 3 এটা পূৰণ কৰি দিয়ক 7 3 কিমান 21 হৈ গ'ল যিটো 21 পালে সেইটো ইয়াৰ লগত যোগ কৰি দিয়ক কিমান হৈ থাকিলে 38 হৈ থাকিলে গতিকে 38টো এনেকৈ ধৰণে পালে নে পালে সেই একেটা প্ৰচেছতে চাম 46 ডিভাইডেড বাই 2 কৰি দিম 23 পাই গ'লো পালোনে 2 2 4 2 3 6 গতিকে 23 পাই গ'লো 23ৰ লগত কিমান প্লাছ কৰিম শেষত 5 আছিলে 5ৰ লগত যিহেতু 3 পূৰণ কৰি ল'ম 5 3 কিমান 15 প্লাছ কৰি দিম গতিকে 15 যেতিয়া প্লাছ কৰি দিম 5 3 8 2 1 3 38 পালোঁ গতিকে দুটা প্ৰচেছত যেতিয়া 38 পালোঁ নেক্সটটো আমি ঠিক একেটা পদ্ধতিতে কৰিম একেটা পদ্ধতিত কৰিবলৈ যাওঁতে প্ৰথমে কি লিখা আছে 84 ডিভাইডেড বাই 2 কৰি দিম কিমান হ'ব ফটাফট 42 হৈ গ'ল গ'লে নাই চোৱা তাৰপিছত আমি কি কৰিম প্লাছ কৰিম কিহৰ লগত 15 আছিলে গতিকে 15ৰ লগত যিহেতু আমি 3 পূৰণ কৰি ল'ম ৰাইট 5 3 15 5 যোগ কৰিলে 3 গুণ 3 1 4 45 পালোঁ গতিকে প্লাছ 45 কৰি দিম কিমান হ'ব 5 2 7 4 4 8 87 এনচাৰ হৈ যাব ক'ত আছে অপশ্যন চি চিটো থাকিলে শুদ্ধ উত্তৰ হৈ গ'ল তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ যাওঁ 4টা আখত থুপ পতাই দিয়া হৈছে ইয়াৰ 3টা কোনোবা নহয় কোনোবা ধৰণে একে আৰু এটা বেলেগ তাৰমানে ইয়াক কৈছে অড ওৱান আউট ইয়াত এই 4টাৰ ভিতৰত এটা হৈছে অলপ পৃথক বাকী 3টাৰ মিল আছে এটা বাকী যি 3টা মিল আছে সিহঁতে মিলি জুলি থাকিব আৰু যিটো মিল নাই তাক আমি বাহিৰ কৰি দিব লাগে যিটো মোৰ ভাষাত কওঁ গেলা আলু গতিকে ফাইণ্ড আউট দা গেলা আলু ইয়াত গেলা আলু কোন আছে যাক আমি বাহিৰ কৰি দলিয়াই দিব লাগে নহ'লে ইয়াত খেলি মেলি কৰিব এতিয়া হৈ গ'ল নহয় ঠিক আছে ইয়াৰ প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ ধৰণে পাম প্ৰথম আমি ইয়াৰ সম্বন্ধ চাম কেনেকৈ চাম ভালকৈ চাব ইয়াত লিখা আছে BEHK কি লিখা আছে BEH আৰু K ইয়াৰ আমি সম্বন্ধটো চাম B কে নম্বৰত পায় 2 নম্বৰত পায় E কে নম্বৰত আছে 5 নম্বৰত আছে কোনোবাই 7 কৈছে 7 নহয় হেৰো 8 হা 11 নম্বৰত আছে 2 লগত প্লাছ কৰিলে 3 3 লগত প্লাছ কৰিলে 3 3 লগত প্লাছ কৰিলে 3 বাস প্লাছ 3 সিস্টেমত গৈ আছে আমি সেকেন্ডটো কৰি চাওঁ HLOR H আছে 8 নম্বৰত L আছে 12 নম্বৰত O আছে 15 নম্বৰত R আছে কে নম্বৰত 18 নম্বৰত 8 লগত প্লাছ কৰিলে 4 12 লগত প্লাছ কৰিলে 3 15 লগত প্লাছ কৰিলে 3 কিন্তু ইয়াত 4 প্লাছ কৰি দিলে কিয় 3 প্লাছে হ'ব লাগিছিলে ঠিক আছে আমি আৰু এটা চাব লাগিব তেতিয়া আমি কনফাৰ্ম হ'ম হয় না নহয় কে এন টু কে চাওঁ আমি যদি চাওঁ কে টু কে নম্বৰত আছে সকলোৱে জানো আমি কে টু কে নম্বৰত আছে 11 নম্বৰত আছে এন টু কে নম্বৰত আছে 14 ইয়াত প্লাছ 3 ঠিকেটো আছে সবতে তাৰমানে প্লাছ 3 হয় তাৰমানে গেলা আলুটো হৈ থাকিলে বি গেলা আলুটো কোনটো হৈ থাকিলে বি হৈ থাকিলে সো বি টো হৈ থাকিলে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন কি বুলি কৈছে আমি তাক চাম ইয়াত এটা আকৌ কোডিং ডিকোডিঙৰ কুৱেশ্যন আহি গ'ল বঢ়িয়া কথা ডিক্সনাৰী যিটো লিখা আছে
ডিকচনাৰী সলনি হৈ থাকিলে নাম্বাৰ 20 মোবিলিটিৰ কাৰণে নাম্বাৰ হৈ থাকিলে 16 তেতিয়াহ'লে টাৰ্মিনেশ্যনৰ কাৰণে ইয়াৰ কাৰণে কি হ'ব আমি এটা ক'ব লাগে আসাম পুলিচত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন এটা সোধে এইটো পাহৰি নাযাব কি বুলি ক'লো ডিকচনাৰী মানে হৈছে 20 আৰু ঠিক মোবিলিটি মানে ক'ত হৈছিলে 16 আচ্ছা মই কৈ দিছোঁ ভালকৈ চাওক ইয়াত আমি যদি চাওঁ 1 2 3 4 5 6 7 8 9 10 পালোঁ 10ৰ লগত যদি 2 পূৰণ কৰি দিলোঁ হৈ থাকিলে 20 তাৰমানে আমি 20টো এনেকৈ ধৰণে পালোঁ 1 2 3 4 5 6 7 8 পালোঁ 8ৰ লগত যদি আমি 2 পূৰণ কৰি দিলোঁ হৈ থাকিলে 16 আমি 16 পাই গ'লোঁ তেতিয়াহ'লে 1 2 3 4 5 6 7 8 9 10 11 তাৰমানে 11 পালোঁ 11 লগত 2 কৰি দিলে হৈ থাকিব 22 এনচাৰটো হৈ থাকিলে 22 অপশ্যন চিটো হৈ থাকিলে শুদ্ধ উত্তৰ তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ কি লিখা আছে চাম 345 334 320 303 283 260 লিখা আছে নেক্সট কি হ'ব চাওক মই আপোনালোকক যেতিয়া নাম্বাৰ চিৰিজ শিকাইছিলোঁ তেতিয়া এটা কথা কৈছিলোঁ যেতিয়া নাম্বাৰবিলাক কম কমকৈ খহি খহি আহি থাকিব তেতিয়া যোগ আৰু বিয়োগ কৰিলে এনচাৰটো পাই যাব যেতিয়া নাম্বাৰবিলাক বেছি সোনকালে খহি খহি যাব তেতিয়া পূৰণ বা হৰণলৈ যাব আৰু তাতোতকৈ যদি বেছি খহি খহি যায় তেতিয়াহ'লে স্কোৱাৰ বা কিউবলৈ আপোনালোক গুচি যাব সহজে এনচাৰটো পাই যাব হৈ গ'ল এতিয়া আমি ইয়াক কৰি চাম মই সম্পূৰ্ণৰূপে লিখি লৈছোঁ যাতে এবাৰ আমি কৰিবৰ কাৰণে ভাল হয় 345 লিখা আছে 334 লিখা আছে 320 লিখা আছে ইয়াৰ পিছত হয়নে ইয়াৰ পিছত 303 লিখা আছে ওকে নো প্ৰব্লেম ইয়াৰ পিছত 283 লিখা আছে ওকে আৰু ইয়াৰ পিছত 260 লিখা আছে এতিয়া আমি ইয়াক কেনেকৈ পালোঁ তাক চাম 345ৰ পৰা 334 পাবৰ কাৰণে আমি কি কৰিলোঁ আমি তাক চাম 5ৰ পৰা 4 গ'লে 1 4ৰ পৰা 3 গ'লে 1 তাৰমানে ইয়াত আমি 11 মাইনাছ কৰিলোঁ হৈ গ'ল ঠিকে আছে ওকে নো প্ৰব্লেম ইয়াৰ পৰা ইয়াক পাবৰ কাৰণে আমি কি কৰিলোঁ চাম 4ৰ পৰা 0 4 3ৰ পৰা 2 গ'লে 1 গতিকে -14 কৰিলোঁ ওকে নো প্ৰব্লেম আমি গোটেইকাল কৰি চাম ঠিক তেনেকৈ 10ৰ পৰা 3 গ'লে 7 আৰু 1ৰ পৰা গ'লে 1 17 হ'ল 17 মাইনাছ কৰিলে ইয়াত পাবৰ কাৰণে কি হ'লে 3 3 0 10ৰ পৰা 8 গ'লে 2 -20 কৰি দিলে ওকে সো ইয়াক পাবৰ কাৰণে কি কৰি দিলে 3 আহি গ'ল 8ৰ পৰা 6 গ'লে কি 8ৰ পৰা 6 গ'লে থাকিলে 2 23 কৰি দিলে -23 এটা ভালকৈ লক্ষ্য কৰক 11 প্লাছ 3 14 প্লাছ 3 is equal to 17 17 প্লাছ 3 is equal to 20 20 প্লাছ 3 is equal to 23 উত্তৰটো ওলালে নাই তাৰমানে 23 লগত আমি কি কৰি দিম 23 লগত আমি মাইনাছ প্লাছ 3 কৰি দিম তাৰমানে 26 হৈ গ'ল ডেট মিনছ আমি 260 ৰ পৰা মাইনাছ কৰি দিম 26 এনচাৰ ওলাই গ'ল নাই 10ৰ পৰা 6 গ'লে 4 5ৰ পৰা 2 গ'লে 3 34 আৰু ইয়াত থাকিলে 234 হ'ব কাৰেক্ট এনচাৰ অপশ্যন ডি হৈ থাকিলে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো লিখা আছে প্ৰথম সংখ্যা দ্বিতীয় সংখ্যাৰ সৈতে আৰু পঞ্চম সংখ্যাটো ষষ্ঠ সংখ্যাৰ সৈতে জড়িত তাৰমানে চিম্পল ইয়াৰ লগত ইয়াৰ সম্বন্ধ আছে ঠিক তেনেকৈ ইয়াৰ লগত ইয়াৰ সম্বন্ধ আছে আমি ইয়াত এটা এনচাৰটো উলিয়াব লাগে কি হ'ব আপোনালোকে জনাব লাগে 64 আৰু 4 আমি কেনেকৈ ধৰণে পাব পাৰোঁ মানে 4ৰ পৰা আমি 64 কেনেকৈ পাম আমি তাক ভাবিব পাৰোঁ প্ৰথম কথা আমি 4 × 4 × যদি 4 কৰি দিওঁ আমি 64 পাই যাওঁ কিন্তু ঠিক তেনেকৈ ধৰণে 5 × 5 যদি আমি কৰি দিওঁ 125 পাওঁ 100 নেপাওঁ 100 নেপাওঁ তেতিয়াহ'লে গণ্ডগোলটো আহি পৰিলে গণ্ডগোলটো এইখিনিতে আহি পৰিলে নে নাই পৰা তেতিয়াহ'লে আমি কি কৰিম ভালকৈ চাওক কিন্তু আমি যদি 5 × 5 × 4 যদি কৰি দিওঁ তেতিয়া 100 হৈ যায় 5 × 5 × 4 যদি কৰি দিওঁ 100 হৈ যায় তাৰমানে শেষত আমি 4 লগত পূৰণ কৰিব লাগিব প্ৰথমটো ইয়াত থকা দুটা সংখ্যা এইটো 4 পালোঁ ইয়াক ডাবল কৰি পূৰণ কৰিলে 4 লগত কৰি দিলোঁ ইয়াতো 5 5 × 25 25 4 হৈ থাকিলে 100 পূৰণ কৰি দিয়াৰ লগে লগে একেটা প্ৰচেছ ইয়াতো এপ্লাই কৰিম 6 × 6 × 4 কৰি যিটো পাম সেইটো হ'ব শুদ্ধ উত্তৰ 6 6 গুণ কিমান 36 36ৰ লগত আকৌ 4 কৰি দিম 34 লিখিছিলোঁ মই 36 লগত 4 কৰি দিম 6 4 গুণ 24 4 উকলিলে 2 4 3 12 13 14 144 চ' ডিটো থাকিলে ইয়াৰ শুদ্ধ উত্তৰ কি থাকিলে শুদ্ধ উত্তৰ ডিটো থাকিলে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো সুধিছে কাগজ ফল্ডিং কৰা এইখিনি আপোনালোকে হয়তো দেখা নাই মই দেখাই দিছোঁ ভালকৈ চাব এইটো এনেকৈ ধৰণে আছে মই কাগজ ফল্ডিঙৰ সেনে ক্লাছ এটা কৰিছিলোঁ এইটো ঠিক এনেকৈ ধৰণে ইয়াত এটা আছে ইয়াত যিটো আছে এনেকৈ ধৰণে এইটো একদম পুৰা ফুল্লি হেৰি কৰি থোৱা আছে আৰু ইয়াত আঁচ এডাল আছে এনেকৈ ধৰণে আঁচ এডাল আছে এডাল নহয় একজেক্টলি দুডাল আছে আঁচ এনেকৈ ধৰণে দুডাল আঁচ আছে
এতিয়া ইয়াৰ উত্তৰটো কি হ'ব জানক মানে এনেকৈ ধৰণে কাগজখন চাওক প্ৰথমতে কাগজখন ইয়াৰ পৰা ইয়ালৈ ফল্ডিং কৰিলে তাৰপিছত ইয়াৰ পৰা ইয়ালৈ ফল্ডিং কৰিলে এনেকৈ কাটি দিলে এতিয়া কি হ'ব মই ইয়াক দেখাই দিছোঁ ভালকৈ চাব মই ডাঙৰকৈ এখন আঁকি দিছোঁ তেতিয়া ভালকৈ বুজি পাব ঠিক আছে এখন কাগজখন ফল্ড কৰি দিলে এনেকৈ ধৰণে কৰিলে চাওক এনেকৈ ধৰণে কৰি ইয়াত কৰি দিলে তাৰমানে প্ৰথমতে ইয়াৰ পৰা ইয়াত কৰিলে এনেকৈ ধৰণে কৰিলে তাৰপিছত এখন ইয়াৰ পৰা ইয়ালৈ কৰিলে তাৰপিছত এইখিনিত এনেকৈ জোঙাকৈ কাটি দিলে এটা এইখিনিতো এনেকৈ কাটিলে যিটো নেকি একদম সম্পূৰ্ণ কাটি দিলে আৰু তাৰপিছত এনেকৈ ধৰণে কাটি দিলে এতিয়া ইয়াৰ এনচাৰটো কি হ'ব চাওক ইয়াত যিটো হ'ল ছেকেণ্ড পেজতো ছেইম ওলাব গতিকে এইখিনিত এনেকৈ ধৰণে হ'ব আৰু এইটো এনেকৈ ধৰণে ঠিক তেনেকৈ ধৰণে হ'ব আৰু ইয়াতো আঁচ দুডাল এনেকৈ ধৰণে আহিব ইয়াৰ যিটো যেনেকৈ ধৰণে আছে ইয়াত নেক্সট চাইডে বিপৰীত ধৰণে হ'ব ছেইম টু ছেইম প্ৰচেছতে বিপৰীতকৈ হৈ গুচি যাব গতিকে ইয়াত কি হ'ব এনেকৈ ধৰণে হ'ব ইয়াতো কি হ'ব এনেকৈ ধৰণে হ'ব আৰু বাকীটোতো চুকীয়াটো ছেইমেই হ'ব এনেকৈ ধৰণে এইখিনিতে হ'ব কিন্তু কাৰণ বিপৰীত দিশে যাব না আইনাখনৰ লিখাকে আৰু এনেকৈ ধৰণে এইটো পজিশ্যন য'ত আছে সেইটো হ'ব শুদ্ধ উত্তৰ ক'ত আছে অপশ্যন মই এত দেখা পাইছোঁ আৰু অপশ্যন বিত ইয়াত মাজলৈ লৈ আনিলে কলাকেইটা গতিকে ই কেঞ্চেল অপশ্যন চিত ইয়াত গোটেইকেইটা ওপৰলৈ দিলে ই কেঞ্চেল ইয়াত উল্টা কৰি দিলে ই কেঞ্চেল গতিকে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত ঘটিছে ইংৰাজী অভিধানত যি ক্ৰমত প্ৰদত্ত শব্দবোৰ বিন্যাস সূচায় সেইটোৱে সঠিক বিকল্প বাচক তাৰমানে ইয়াত আপোনালোকে চাওক আমি ডিক্সনাৰীখনত দিলে ইয়াত কোনটো ৱৰ্ড প্ৰথম থাকিব ছেকেণ্ড ৱৰ্ড কোনটো থাকিব থাৰ্ড কোনটো থাকিব ফ'ৰ্থ কোনটো থাকিব তাৰ নেক্সট কোনটো থাকিব আমি তাক ক'ব লাগে হ'ল নহয় এতিয়া আমি যদি চাওঁ ইয়াত প্ৰথমতে চাম প্ৰথম লেটাৰ কি আছে ডি ইউ বাদ দিয়ক কেঞ্চেল আৰ লিখা আছে তাৰপিছত টি লিখা আছে 3 নম্বৰত ইয়াত 3 নম্বৰত বি লিখা আছে ইয়াত এছ লিখা আছে আৰু ইয়াত এছ লিখা আছে এটা কথাটো হ'ল কি ইয়াত আটাইতকৈ প্ৰথমতে কি পাওঁ বি পাওঁ তাৰমানে 3 নম্বৰটো প্ৰথমে আহিব চাওঁ 3 নম্বৰ যি আছে তাক ৰাখি বাকীকেইটা কেঞ্চেল ছেকেণ্ড কথাটো হ'ল টি পিছত কি আহিব আৰ ৰাখে তো 2 নম্বৰ পজিশ্যনত ই আহিব তাৰমানে 1 আহি যাব 3 পিছত 1 আহিব 1 যদি নাই ই কেঞ্চেল দুটা থাকি গুচি গ'ল তাৰ নেক্সট যদি আমি চাবলৈ যাওঁ এছ এই দুটাটো মাজত আহি যাব ইয়াৰ পিছত 2 নম্বৰ পজিশ্যনত এই দুটা আহি যাব আৰু একেবাৰে শেষত আহিব টি গতিকে একেবাৰে শেষত টি যেতিয়া টিটো কেই নম্বৰত আছিল 2 নম্বৰত শেষত কি হ'ব 2 আহিব গতিকে শেষত 2 ঠিকে আছে এতিয়া আমি এই দুটা চেক কৰিম এই দুটাৰ ভিতৰত কোনটো প্ৰথম আহে আমি তাক চেক কৰিম ডি ইউ এছ টি একেলগে ঠিকে আছে ই আৰু বি আছে গতিকে ই প্ৰথমতে আহিব 5টো প্ৰথমতে আহিব 5টো প্ৰথমে আহিব তাৰ 4 আহিব তাৰমানে ডিটো থাকিলে শুদ্ধ উত্তৰ T1542 ডিটো থাকিলে শুদ্ধ উত্তৰ ইয়াত লিখা আছে ইন এ চাৰ্টেন কোড লেংগুৱেজ লেমন ইজ ৰিটেন এজ ELMNO হাউ উইল ক্লাষ্টাৰ বি ৰিটেন অ'কে এইটো বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় ইয়াত লিখা আছে চাওক লেমন LEMON ইয়াৰ কোড হিচাপে দিয়া আছে ELMNO তেতিয়াহ'লে ক্লাষ্টাৰৰ কাৰণে কি হ'ব CLUSTER আমি সাধাৰণতে কি কৰোঁ এল বোলে 12 নম্বৰত আছে ই 5 নম্বৰত আছে ই বোলে 5 নম্বৰত আছে এল বোলে 12 নম্বৰত আছে চাওঁ এইকেইটা উল্টা কৰি দিলোঁ এনেকৈ ধৰণে এইটো এনেকৈ দি দিলোঁ ইয়াততো এনেকৈ ধৰণে কৰিবলৈ কি কৰিম মাজত নাই আৰু ইয়াত এনেকৈ ধৰণে এনচাৰো নাই গতিকে সেই পদ্ধতিটো ইয়াত উত্তৰ নোলায় কাৰণ ইয়াত সংখ্যাটো বেলেগ হৈ থাকিলে এতিয়া 12 লগত আমি যোগ কৰি চালোঁ বোলে মাইনাছ 1 হ'ল এটা যোগ হ'ল কিবা হ'ল উল্টা পুল্টা একো মিলা নাই এতিয়া কি কৰিম ভালকৈ লক্ষ্য কৰক সৰুৰ পৰা ডাঙৰলৈ নিছেনে নাই চোৱা চাওক ABCDEFGHI এনেকৈ ধৰণে গৈ আছে নাই প্ৰথমতে ই আছে তাৰপিছত এল আছে তাৰপিছত MNO গৈ আছেনে নাই সৰুৰ পৰা ডাঙৰলৈ গৈ আছে তাৰমানে প্ৰথমৰ পৰা শেষলৈ গৈ আছে ইয়াতো আমি একেটাই কৰিম প্ৰথম ইয়াত কি আটাইতকৈ প্ৰথমতে চি আহিব গতিকে প্ৰথম চি আহিলে তাৰপিছত কি আহিব এল আহিব চাগে হয়নে ইয়াৰ পিছত এল আহিব হয়নে ঠিক আছে নে ক'ৰবাত এই ইটো আছে গতিকে ই আহি যাব ই আছে 2 নম্বৰত ই আহিলে 3 নম্বৰত এল আহিলে হ'ল নাই তাৰপিছত ইয়াত প্ৰথম কোনটো পাওঁ RST ভিতৰত আমি আৰটো প্ৰথম পাম তাৰপিছত এছ পাম টি পাম তাৰপিছত ইউ পাম বছ কাহিনী খতম CELRSTU কেতিয়াবা এনেকৈ ধৰণৰ কুৱেশ্যন দিয়া থাকিব পাৰে এইটো পৰীক্ষাত আহি যোৱা কুৱেশ্যন হয় বুজি পালে সকলোৱে কেনেকৈ ধৰণে কৰা হয় অ'কে তেতিয়াহ'লে আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো এটা ব্লাড ৰিলেশ্যনশ্বিপৰ কুৱেশ্যন এইটো এটা পাক থকা কুৱেশ্যন আমি সুন্দৰভাৱে কৰিম ইয়াক একদম মজাকৈ কৰিম ঠিক আছে ইয়াত কৈছে 6 পাৰ্চনছ আছে MNPQRNS আছে ইন এ ফেমিলি এটা ফেমিলিত প্ৰথম কৈছে এজ দ্য পেটাৰ্নেল গ্ৰেণ্ড মাদাৰ অফ এম এজ পেটাৰ্নেল গ্ৰেণ্ড মাদাৰ অফ কাৰ বুলি কৈছে এমৰ তাৰমানে এমৰ আইতাক কোন এছ গম পালোঁ মাজত আৰু এটা জেনেৰেশ্যন থাকি গ'ল হৈ গ'ল ঠিক আছে পি ইজ দ্য sister of R লিংক নাই বাদ দিলোঁ N is the father of P লিংক নাই বাদ দিলোঁ M is the only son of Q M is the only son of Q and R Q আৰু
আৰৰ কেৱল এটাই পুতেক আছে হেতু হল এম লিংক পালো নে পালো এটা আকৌ আগৰ লাইনলৈ ঘূৰি যাম অলপ আগতে আমি এটো ভুল কৰিছিলো এবাৰ ভুলটো নকৰিব দেই সো এস দা পেটাৰ্নেল গ্ৰেণ্ডমাদাৰ অফ এম কৈলো পি ইজ দা সিস্টাৰ অফ আৰ বুলি কৈছে পি ইজ দা সিস্টাৰ অফ আৰ আৰৰ সিস্টাৰ হৈ থাকিলে পি আৰৰ সিস্টাৰ হৈ থাকিলে পি ইয়াৰ পিছত কৈছে কি বুলি ভালকে চাব এটো হৈ গল সেন্টেন্স ক্লিয়াৰ এটো সেন্টেন্স ক্লিয়াৰ হল এটো সেন্টেন্স ক্লিয়াৰ হল এটো সেন্টেন্স ক্লিয়াৰ হল থাকিলে কি এটো এন ডাজ নট হ্যাভ এনি মেৰিড ডটাৰ আৰু ইয়াৰ পিছত থাকি গল কোনোবা এটা সেন্টেন্স S is the paternal grandmother হৈ গল P is the sister of R হৈ গল N is the father of P থাকি গৈছিলে N is the father of P N is the father of P তা মানে ইহতি হল বিয়া পতা হৈ থাকিলে ই হৈ থাকিলে হাজবেন্ড এই হৈ থাকিলে ওয়াইফ ধৰা পৰি থাকিলে কাৰণটো আমি এটা কৈ আছো ঠিক আছে Nor does not have any married daughter তা মানে Nor যিজনী জীয়েক আছে তাইটো বিয়া পতা নহয় বুলি ইন্ডিকেট কৰি দিলে তা মানে Nor পুতেক হৈ থাকিলে R এটো কনফাৰ্ম হৈ থাকিলে Nor পুতেক হৈ থাকিলে R Rৰ মানুহজনী হৈ থাকিলে Q এটো কনফাৰ্ম হৈ থাকিলে এতিয়া কোৱেশ্চনটো খুদিছে কি বুলি চাম ইয়াত খুদিছে হাউ ইজ m ৰিলেটেড টু n nৰ হৈতে m ৰ সম্বন্ধ কি এটা ভালকে চাওক nৰ হৈতে m ৰ সম্বন্ধ এটো হল n আৰু এয়া হল m কেনেকৈ সম্বন্ধ কৰিলে nৰ পুতেক হল r ৰ পুতেক হল m হল নাই কোৱা nৰ পুতেক হল r ৰ পুতেক হৈ থাকিলে m গতিকে nৰ কি হৈ থাকিলে নাতিয়েক হৈ থাকিলে হল গ্ৰেণ্ডসন হৈ থাকিলে বা সিট হৈ থাকিলে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন ইয়াত খুদিছে এনেকুৱা ধৰণৰ কোৱেশ্চন মই এনসাৰ কৰিছো বহুতবাৰ একো কোৱেশ্চনে এৰা নাই যেটো আজিলৈকে 5 - 24 into plus 17 into 16 divided by 4 into 133 কৰবাত নহয় কৰবাত আমি এই সিম্বল কেটা চেঞ্জ কৰিব লাগিব কেনেকৈ চেঞ্জ কৰিব লাগিব আমি কি কৰিব লাগিব হয়তো প্লাস টু ঠাইত হৰণ টু ঠাইত প্লাস লিখিব লাগিব বা ইনটু ঠাইত মাইনাস ঠাইত ইনটু লিখিব লাগিব এনেকৈ লিখি আমি আনসাৰটো বটমাছ ৰুল অনুসৰি উলাব লাগিব বটমাছ ৰুল অনুসৰি আমি কৰিব লাগিব তা মানে আমি কি কৰিম 5 লিখা আছে 5 টো লিখি ললো ইয়াৰ পিছত মাইনাস দিয়া আছে সো মাইনাসৰ ঠাইত আমি কোনটো চেঞ্জ কৰিম মই এটো চেঞ্জ কৰি চাইছো সো মাইনাসৰ ঠাইত আমি পূৰণ লিখি দিম হৈ গল 24 আহিলে 24 লিখিলো প্লাস আছে প্লাস লিখিলো 17 আছে 17 লিখিলো ঠিক আছে ইনটু টু চেঞ্জ কৰি দিম যেহেতু মাইনাস হলে গতিকে মাইনাসলে চেঞ্জ কৰি দিলো তাৰ পিছত 16 আছে তাৰ পিছত ডিভাইডেড বাই 4 আছে এতিয়া আমি নেক্সট কাম কি কৰিম প্ৰথমতে আমি হৰণ কৰি লম ইয়াক আমি হৰণ কৰি লম গতিকে বাকিখিনি কাম পিছত প্ৰথম কামটো হল হৰণ তো হৰণ কৰিলে 4 4 গুণ 16 4 পালো নেক্সট কাম পূৰণ 5 4 20 শূন্য কলে দি 5 2 10 2 12 120 প্লাস 17 মাইনাস 4 নেক্সট কামটো হল প্লাস গতিকে 120 লগত 17 প্লাস কৰিলে 7 আহিলে 2 3 137 মাইনাস 4 ইজ ইকুৱেল টু হৈ থাকিলে 133 তাৰমানে আমি কি কৰিলো এই পদ্ধতিৰ এনসাৰটো পাম তাৰমানে বি টো থাকিব ইয়াত শুদ্ধ উত্তৰ এতিয়া কৰক ভূমিকা ৰাখি সেটা বিভা আৰু অৰুণিমা নামৰ পাঁচজন বন্ধু পূব দিশলে হাৰি হাৰিকৈ বহি আছিল কোন দিশলে পূব দিশলে এটা চাওক পূব পশ্চিম কোনটো কয় এটো হল পূব দিশ এটো হল পশ্চিম দিশ এটো হল উত্তৰ আৰু এটো হল দক্ষিণ এটা কোনফালে মুখ কৰি আছে পূব দিশলে মুখ কৰি আছে পূব দিশ কোনটো এটো ফালে মুখ কৰি আছে হৈ গল এটা চাওক সেন্টেন্সটো কি বুলি কৈছে ভালকে আমি শুনি চাম আৰু কৰি চাম ফেচিং ইষ্ট ভূমিকা ইজ সিটিং বিটুইন ভিভা এণ্ড শ্বেতা যি ভূমিকা আছে মই ভূমিকা কাৰণে ইয়াত লিখি দিলো এনেকে ধৰণে ভূমিকা হলয় ভূমিকা কত বহিছে বুলি কৈছে বিভা আৰু শ্বেতাৰ মাজত বহিছে বিভা আৰু শ্বেতা গতিকে মই বিভা ইয়াত লিখি দিলো শ্বেতা মই ইয়াত লিখি দিলো হৈ গল শ্বেতাৰ মাজত বহিছে ৰাশি ইজ সেকেন্ড টু দা লেফট অফ শ্বেতা শ্বেতাৰ সেকেন্ড টু দা লেফট কৈছে তো শ্বেতাৰ লেফটটো কোনটো হ'ব ওপৰৰ ফালে হ'ব হল নহয় শ্বেতাৰ ওপৰ ফালে লেফট হ'ব গতিকে আমি যদি ফাৰ্স্ট আৰু সেকেন্ড পজিশন ইয়াত হৈ যায় তাৰ মানে আমি বিভাগ তললৈ আনিব লাগিব শ্বেতাক ওপৰলৈ নিব লাগিব বুজি পালে নে এটো আসলে ভূমিকা শ্বেতা ওপৰলৈ গুছি যাব বিভা তললৈ গুছি আহিব কি যে হৈছে মানে মই আকৌ লিখি দিছো ভালকে চাব সেন্টেন্সটো ভূমিকা ইজ সিটিং বিটুইন বিভা এয়া হল ভূমিকা কাৰণে বিএস লিখিলো কাৰ মাজত কৈছে বিভা আৰু শ্বেতাৰ মাজত বহিছে বুলি কৈছে ইয়াত বিভা লিখি দিলো ঠিক আছে আৰু ইয়াত লিখি দিলো শ্বেতাৰ ঠিক সেকেন্ড টু দা লেফট কৈছে শ্বেতাৰ লেফট ওপৰ সাইডে ফাৰ্স্ট সেকেন্ড পজিশনত কোন বহিব বুলি কৈছে ৰাশি গতিকে সেকেন্ড লাষ্ট মানে ৰাশি বহিব ইয়াত আৰু এজনী থাকি গুছি গৈছিলে কোন হেজনী অৰুণিমা থাকি গৈছিলে গতিকে অৰুণিমা প্লেস এটো থাকি গুছি গল অৰুণিমা এটা কোৱেশ্চনটো হল কি
হু ইজ চিটিং এট দ্য চাউথ এণ্ড একেবাৰে চাউথ দিশত দক্ষিণ দিশত কোন বহি আছে সুধিছে দক্ষিণ দিশত কোন বহি আছে বিভা গতিকে ডিটো থাকিলে শুদ্ধ উত্তৰ দক্ষিণ দিশত কোন বহি আছে বিভা গতিকে এনচাৰটো থাকিলে ডি